गोबाङानो साननो हागौ एक्सुवेलि बे एनडिपिआइ मानो लाफादों होननानै जोंनि थाफानाय जोंनि खौसेथिया प्रमद बर'नि इन्टारेस्टआव नङा नाब्लानि इन्टारेस्टआव नङा बिरेन बर'नि इन्टारेस्टआव नङा सोमखोर बिथांनि इन्टारेस्टआव नङा जोंनि जि खौसेथि बे खौसेथिया बर'लेण्डनि थाखायसो खौसे बर' रायजोनि थाखायसो जोंनि नैबे मोनसे भिडिअ'ना एक्चुअली मोननै मोनथाम भिजुएल थागोन बिक्रम दैमारिनि मोनसे एनएलएफबिनि आफादगिरिनि मोनसे ना बेखौ जों नायनानै लानि एनएलएफबि केम्पनि जाखिनि दैदेनगिरिफोर जों बै समाव जेरैबायदि थाबोदोंमोन ना बेफोरबायदिखौ जों नुनोखौ मोनदों बिराद दुखु नांखाङो बेफोरबायदिखौ जुदि बिथांमोननि थानाय बा बिसोरनि जानाय बेफोरबायदियाव जुदि एसेसो जोंनि बिटिआरआव थानाय खुंथायाव थानाय ना बिथांमोना जुदि नायहोयोब्ला सोरबा सासे नङा सोरबा सासे दैदेनगिरिफोरा जुदि नायहोयोब्ला उद्देश लाहोयोब्ला मोजां जागोन होननानै आं सानो थ' बेखौनो लानानै जोंनि दैदेनगिरिफ्रा गोबां पलिटिक्स खालामलायनो नागिरो गोबांनो उल्थां फाल्थां माबा माबि बाथ्रा बुंलायबाय थानायखौ जों नुलायबाय थानो मोनो जाय हक एनएलएफबि आफादनि आरो बिक्रम दैमारिनि ना बिथांमोननि जाखिनि बाथ्रा बुंनाय जों दान्दिसे खोनासंनानै लादिनि नै जोंना एनएलएफबिनि आफादगिरि सारा माबायदि खस्थ'यै भुगिनांनानै दं गोजां बोथोर समाव गुसु गुला सारनि थानाय जानाय केपासिटिखौ नाय नै सारा जोंना माबायदि रुमाव थायो माबायदि न'आव थायो बेसेबां खस्थ' गोजां बोथोराव गुसु गुला नायगोन रुमफ्रा माबायदि बेसेबां खस्थ' थानांगौ सारा जोंना भुगिनानै थागासिनो गुसु गोजां बोथोराव नाय बेसेबां गाज्रि अबस्थायाव दं हारिनि थाखाय सारा न'खर गारनानै बेसेबां दुखु खस्थ' जालाव बे न'खराव थांनानै दं नै नाय रायजो राजाफोर माबायदि न'खराव हारसिं थानानै दं जोंबो दं आरो नायनो हागोन रायजो राजाफ्रा প্ৰথমতে মই সকলোলৈ নমস্কাৰ যাচিছোঁ আজি মই আপোনালোকৰ মাজত আৰু মোৰ পেছৰ যোগেদি আহিব লগা হ'ল কাৰণটো হ'ল যোৱা এক মাহমান আগত মই আপোনালোকৰ মাজত সংবাদ মাধ্যমৰ যোগেদি মই কৈ আহিছিলোঁ যে বিটিআৰৰ কন্ট্ৰেক্টৰবিলাকে বিশেষকৈ কাম কিয় পোৱা নাই কিন্তু বিটিআৰৰ বাহিৰৰ কন্ট্ৰেক্টৰবিলাকে কোটি কোটি কাম কিয় পাই আহিছে তথ্য সহকাৰে মই আপোনালোকৰ মাজত কৈ আহিছোঁ সংবাদ মাধ্যমৰ যোগেদি আজি পুনৰ আপোনালোকৰ মাজত একটা কথা মই তথ্য সহকাৰে অৱগত কৰিব খুজিছোঁ যে ওদালগুৰি ডিষ্ট্ৰিক্টত থকা কনষ্ট্ৰাকশ্যন অফ নেপালী সাহিত্য ভৱন নিয়াৰ দুৰ্গা মণ্ডপ ইন ওদালগুৰি সত্য ভৱন 49 লাখ এই কামৰ ঠিকাদাৰ হ'ল MS ইণ্টাৰনেশ্যনেল এণ্টাৰপ্ৰাইজ টেণ্ডাৰাৰ কেয়াৰ অফ মিছ্ৰেছ তাৰা দেৱী কামৰূপ আসাম তেখেতে কোন হয় তেখেতে আমাৰ বিটিআৰৰ বা বিটিচিৰ বাসিন্দা নহয় বিটিচিৰ বাসিন্দাই কিয় নাপায় ওদালগুৰি তেনেকুৱা কন্ট্ৰেক্টৰ নাই নেকি যে ইউপিপিএল চৰকাৰত সমৰ্থন কৰা কিছুমান কন্ট্ৰেক্টৰবিলাক তেনেকুৱা নাই নেকি যে এই দুৰ্গা সাহিত্য ভৱন নেপালী সাহিত্য ভৱনক বনাব পাৰা নিশ্চয় আছে কিন্তু এই বিটিচিৰ বা বিটিআৰৰ কন্ট্ৰেক্টৰক কিয় দিয়া হোৱা নাই কি কাৰণত দিয়া নাই এই তাৰা দেৱী কোন হয় আমি নাজানো তেখেতৰ লগত আমাৰ কোনো একো নাই বা কোনো শত্ৰুতা নাই তেখেতৰ কোনো ভুল নাই তেখেতে নিজে এই ওদালগুৰি ডিষ্ট্ৰিক্টৰ কামটো মই কৰিম বুলি নিশ্চয় নিজে কোৱা নাই নিশ্চয় তেখেতক কোনোবা লৈ আনিছে ঘৰৰ মানুহ হ'ব বা MCLA বিলাকৰ সম্বন্ধৰ বন্ধু বান্ধৱী হ'ব বা এই প্ৰমোদ বড়ো ছাৰৰ আপোন মানুহ হ'ব
বা ঘৰৰ মানুহ হ'ব, বন্ধু হ'ব, কিন্তু তেখেতে বিটিআৰৰ বাহিৰৰ হয়। মই কৈ আহিছিলোঁ যোৱা 1 মাহমান আগত 220টা কামক এজন ব্যক্তিক দিয়াৰ কথা মই আপোনালোকৰ মাজত অৱগত কৰিছিলোঁ। ঠিক তেনেকা আজি আৰু একে 49 লাখৰ কাম ওদালগুৰিত মোৰ নিজৰ সমষ্টিত এই তাৰাদেৱীক দিয়া হৈছে। তেখেতসকলে কোন? তেখেতসকলতো আমাৰ বিটিআৰৰ বাসিন্দা নহয়। যদি গোটেই বস্তু কনষ্ট্ৰাকশ্যনেই হওক, চাকৰিয়েই হওক, যদি বাহিৰৰ পৰা যদি হৈ থাকে, বিটিআৰ একৰ্ড হোৱাৰ পিছত যদি এইবোৰ কাম হয়, অন্তৰ মনত কি ভাবিব? শান্তি পাবনে? বিটিআৰ ৰাইজবিলাকে, বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে, বিটিআৰৰ থকা বেকাৰ যুৱ যুৱতীবিলাকে শান্তি ভাল পাবনে? নিশ্চয় নাপাব। আৰু চাওক, মই এই কথাটো আপোনালোকৰ মাজত নকওঁ। প্ৰমোদ বড়ো ছাৰ ডাঙৰে MSBL ইণ্ডাষ্ট্ৰিজ গুৱাহাটী 2.50 crore অৰ্থাৎ 2,50,00,000 টিং চাপ্লাইত লিখি দিছে। তেখেতসকলে সঁচাকৈ কোন? ডাঙৰ ডাঙৰ প্ৰজেক্ট, কোটি কোটি কামৰ মালিক বিটিআৰৰ মানুহ বনাই আছে, কিন্তু বিটিআৰৰ বা প্ৰমোদ বড়ো ছাৰৰ যিটো PTCৰ কণ্ট্ৰেক্টৰবিলাকে তেনেকুৱা কাম পাবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে মই কৈছোঁ, ইয়াৰ যে আৰু ডাঙৰ এভিডেন্স আপোনালোকৰ মাজত মই দিম। সময় আছে। বাৰে বাৰে কৈ আহিছোঁ যে বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে যদি সদায় কোটি কোটি যদি পইচা লৈ যাই থাকে, বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকে কি খাব? বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাকৰ যুৱ যুৱতী বেকাৰ ইউথবিলাকে কি পাব? চাকৰি হওক, অফিচাৰে হওক, কনষ্ট্ৰাকশ্যনৰ লাইনৰ হওক, টোটেলি বাহিৰত। ক'বলৈ নিশ্চয় বাকী থাকিব, ক'ব লাগিব আৰু কৈ থাকিব। যদি ভুল প্ৰান্তে হৈছে আপোনালোকে মোক ক্ষমা কৰিব। থেংক ইউ।